Hello everyone, Job Education Channel আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত এটা নতুন আপডেট আহিলে Apdcl ৰ পুনৰ নতুন পদ অৰ্থাৎ 2000 পদৰ বাবে যেহেতু আবেদন হ'ব। এতিয়া ইয়াতে কথা এটা হ'ল যে 5000 পদৰ ঠাইত 2000 কিয় আহিলে আৰু এইটো কথা আপোনালোকে জানিব পাৰিব যেহেতু এই 2000 পদ হৈছে নতুন পদ আৰু এই নতুন পদখিনিত থাকিব গ্ৰেড 3 গ্ৰেড 4 যি আপোনালোকে আশা কৰি আছিল আৰু তাতে থাকিব গ্ৰেড 3 গ্ৰেড 4 আৰু হবিকে সকলোখিনি জানাম কিয় 2000 পদ দিলে আৰু 5000 টো কেতিয়া আহিব এইখিনি জানিব পাৰিব। বলকচোন তেল ভিডিওটো আৰম্ভ কৰোঁ। আৰু ইয়াতে এটা কথা যেহেতু তৃতীয় চতুৰ্থ বৰ্গৰ লগতে অভিযন্তা পদত দিয়া হ'ব নিযুক্তি অৰ্থাৎ অভিযন্তা মানে হৈছে ইঞ্জিনিয়াৰিং অৰ্থাৎ ইঞ্জিনিয়াৰ পদো থাকিব য'ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ থাকিব বুলি কোৱাৰ লগতে যি আমাৰ প্ৰশ্ন হয় যে 12 যি আমাৰ আৰু 5000 পদৰ কাৰণে যেহেতু Apdcl মুকলি হোৱা কথা আছিলে এইখিনি ডিচেম্বৰ মাহত আবেদন হোৱাৰ কথা আছিলে কিন্তু এইখিনি এতিয়ালৈকে আবেদন কিয় হোৱা নাই আপোনালোকে জানিব পাৰিব। এই ভিডিঅ' ক্লিপটো মই দেখুৱাম আপোনালোকৰ মাজত এই 2000 পদ কি কাৰণে আহিছে গ্ৰেড 3 গ্ৰেড 4 লগতে অভিযন্তা পদত আৰু এইখিনি তথ্য আপোনালোকৰ মাজত এই মুহূৰ্তত টাইম 8ৰ ফালৰ পৰা যেহেতু মুকলি কৰিছিলে আৰু যেহেতু আপোনালোকৰ আপডেটটো জনাবলৈ বা সুখী হৈছোঁ যে এই 2000 পদ এক্সট্ৰাকৈ আহিছে ইয়াত য'ত APSC থ্ৰ' দ্বাৰা এক্সামটো হ'ব সেইবাবে বিশেষ ভাল খবৰ আৰু লগতে যি 5000 হ'ব এই 5000 বিষয়লৈ আপোনালোকৰ মাজত ইনফৰমেশ্যন দিম। এই 5000 পদটো আপোনালোক কেইদিনমানৰ পাছত আহিব কিন্তু এতিয়া যি হ'ব 2000 পদ এই 2000 পদৰ আপোনালোকে বিশেষ জানিব পাৰিব আৰু ভিডিঅ' ক্লিপটো চাওক। মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখুৱাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু লগতে এই 2000 পদটোৰ লগত সেই 5000 যোগ না হোৱা কিন্তু এই 2000 বেলেগ আৰু সেই 5000টো কেইদিনমানৰ পাছত আহিব। 2000 নতুন পদ আহিছে ইয়াৰ বাবে আপোনালোকে আবেদন কৰিবলৈ খুব তাৎক্ষণিকভাৱে আপোনালোকৰ মাজত নটিফিকেশ্যন আহিব। আমাৰ মানুহখিনি আমাৰ এপইণ্টমেণ্টটো আমাৰ হ'বই আৰু এপইণ্টমেণ্টটো খালি এইবাৰ তাৰমানে এটা নিয়ম কৰিছে কি আমি APSC থ্ৰুদি আমাৰ এপইণ্টমেণ্টটো হ'ব। এইবোৰ তাৰমানে আমি নিজে পৰীক্ষা পাতি নকৰোঁ। আমি ইতিমধ্যে APSCক আমি তেওঁলোকৰ মানে হেৰি ডাটাখিনি দি দিছোঁ আৰু APSCয়ে নটিচ ওলাব আৰু আমাৰ এপইণ্টমেণ্টটো হ'ব। কিমান পদৰ কাৰণে হ'ব সেইটো আমাৰ হিচাপটো মোৰ ঠিক মনত নাই কিন্তু মিনিমাম আপোনাৰ 2000টো হ'বই। সেইটো আপোনাৰ এপইণ্টমেণ্টটো আপোনাৰ হ'বই আৰু এইটো আমাৰ যিটো ওলাইছে সেইটো আমাৰ এটা ষ্টপ কেপ ইনভেষ্টমেণ্ট সেইটো মানে সেইখিনিৰ লগত এইখিনি কথা কোনো সম্পৰ্ক নাই। এইখিনি নতুন পদ এইখিনি নতুন পদ আৰু আগৰ যিখিনি 4500 আপোনালোকক লগা হৈ আছে বুলি ওলাইছে নহয় মানে আগৰ সেইখিনি নতুন পদ যিটো 4500 লগা হৈ আছিল ন সেইখিনি আমি পৰীক্ষা পাতি পেলাই সেইখিনি এপইণ্টমেণ্ট আমাৰ দিয়া হ'ব। সেইখিনি APSC থ্ৰুদি আমাৰ থ্ৰুদি নহয়। এইবাৰ তাৰমানে কিবা কিবি পেপাৰ কিবা কথা ওলালে বা আমাৰ হেৰি কৈছে যে আমি এতিয়া গোটেইবোৰ আমি APSC থ্ৰুদি হ'ব। আমাৰ ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্টটো হ'ব সেইখিনিও আমাৰ APSC থ্ৰুদি হ'ব আৰু যে আমাৰ থ্ৰুদি এতিয়া একো নহয় দুটা হ'ব।